হে গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু ভিডিঅ'টো তেনেই সৰুকৈ লৈ আহিছোঁ। এইখিনি এটা কিট মই ৰেডি কৰি ৰাখিছোঁ। এইটো অৰ্ডাৰ হয় দিব লাগিব। তাৰ কাৰণে 1 লিটাৰ ৰিডিউচাৰ, এখন স্কিন ব্ৰাছ, কালাৰ চিলভাৰ আৰু ব্লেক, আৰু এটা টেপ। এইখিনি ৰেডি কৰি ৰাখিছোঁ। এইখন হৈছে স্কিনখনৰ ফুল কিবা, বেছি দূৰত নহয়, ওচৰতে যাব। তাৰ কাৰণে ৰেডি কৰিলোঁ আৰু মানে ভৰাই থৈছোঁ কেৰি বেগত। আৰু এইখন স্কিন এইপাহ ফুলকে কৰি মই এইযোৰ কাপোৰ মেলি থৈছোঁ ধুনীয়াকৈ। এইটো ৰুম মোৰ যিহেতু স্কিন পেইণ্টিং কৰা বা এইবিলাক চিলাই তিলাই কৰা এইবিলাক কামতে মই ব্যৱহাৰ কৰোঁ। তো ইয়াতে আৰু এইযোৰ কাপোৰ কৰিলোঁ। কাপোৰযোৰ বেলেগৰ নহয়, মোৰ নিজৰ কাৰণেই কৰিছোঁ। পিন্ধি যাম বুলি ভাবি পিনে কৰিলোঁ আৰু ক'ত পিন্ধিম, ক'ত কেনেকৈ দেখুৱাম বাৰু আপোনালোকক। আৰু এইযোৰ একেটা ফুলতে একেটা কালাৰতে, কাপোৰযোৰ কালাৰটো বেলেগ, এইটো কৰিলোঁ। এনেকৈ মেলিব পৰা সুবিধা আছে মোৰ, ৰাতি হ'লেও এনেকৈ মেলি থওঁ মই। আৰু সেয়া আৰু এখন মেখেলাখন 3টা লাইন দিছোঁ নিজলৈ আৰু কৰিলোঁ আৰু হেভিকৈ। আৰু পিছদিনাখন হৈছে ৰাতিপুৱা মই কাপোৰযোৰ চিলাই ৰেডি কৰিলোঁ। আৰু এইখিনি ৰুমাল চিলাই আছোঁ, ৰুমালখিনি মোৰ বেলেগৰ হয়। এইখন চাদৰখনো দহি কৰি আজৰি হৈ গ'লোঁ। তো ইমানেই আছিলে দেখুৱাবলৈ। তো আজিলৈ আহোঁ, বাই বাই।